নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। মই জানে এটা কথা প্ৰায় নহয় দিয়ক, মই এভইডেই কৰোঁ। কি জানেনে, এই কেতিয়াবা যে বহুতে আহি পেলাই কয়, মঞ্জুলা জানা তোমাৰ কথা অমুকে এনেকৈ কৈছে। এই কামটো এই পৰিচাৰিকাবিলাকৰ বহুতে কৰে, কিন্তু এই শাহুৰ কথা বোৱাৰীৰ কথা শাহুক, এইবিলাক কথাত যদি লাগিবলৈ গ'ল আপোনাৰ ঘৰ গুচি বাহতল হ'ব। আমি যেনিবা সেইখিনিৰ পৰা আঁতৰি থাকোঁ কাৰণে এই 25-26 বছৰে সুখৰ ভাত খাই আছোঁ ভগৱানৰ কৃপাত। আৰু এটা কথা দেই, ধৰক ননদহঁত আহি থাকে, গতিকে মাৰ লগত যেতিয়া মাৰ ৰুমটোত বহি কথা পাতে, মই মোক নমতালৈকে কেতিয়াও ৰুমটোত নোসোমাওঁ। মাৰ লগত মোৰ যিমানে ফ্ৰেণ্ডশ্বিপ নাথাকক, মাকৰ মনৰ কথা হয়নে নহয়, মইতো আৰু সৰ্বসুলক্ষণা নহয়, 100% একেবাৰে মই বোলে ভালেই আৰু সেনেকুৱাটো নহয়। গতিকে মোৰ প্ৰতিও কিবা এটা মনত দুখ থাকিব পাৰে, মই কেতিয়াও সেইবিলাকত নোসোমাওঁ। আৰু এটা কথা ভাল লগা যে মোৰ দুইজনী ননদ ইমান ভাল ভাল চাকৰি কৰে দুজনে। মইতো গৃহিণীহে, ভাত ৰান্ধোঁ, কিন্তু কেতিয়াও মোক আজিলৈকে মূৰ তুলি কথা কোৱা নাই। বা মিষ্টাৰতকৈও মানে মোৰ লগতহে সিহঁতৰ বুলি নহয়, জোঁৱাইৰো মোৰ লগতহে মানে ফ্ৰেণ্ডশ্বিপ বেছি। গতিকে এইবোৰ কথা আচলতে বেলেগে কথাত কেতিয়াও কাণ কৰিব নালাগে। যোনে যি কয় মই কওঁৱে, মই বোলো এই এনেকৈ কোনোবাই যদি কয়, লগৰ কোনোবাই ক'লে কওঁ, মই বোলো মোক চাগে মানুহে বেছিকৈ ভাল পায় কাৰণে হিংসা লাগিছে নেকি, সেইকাৰণেই কৈছে। সঁচা কথা জানে, এইবোৰ কথাত কেতিয়াও কাণ দিব নালাগে, কিন্তু তেতিয়া একদম সুখী হৈ থাকিব পাৰি, হয়নে?